হেল্ল' এভৰিৱান, কি খবৰ? খবৰ নিশ্চয় ভাল। আজি অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ শিৱসাগৰলৈ। শিৱসাগৰলৈ আহিলে মনটো বৰ ভাল লাগে দেই। এতিয়া আহি পালোহি শিৱসাগৰৰ শিৱদৌলৰ মুখত। কিন্তু আজি দৌলত সোমোৱাহে নহ'ব দেই। আজি আহিছোঁ এটা বিশেষ কামত। তেনেহ'লে বলক পটাপট যাওঁ। এতিয়া আহি পালোহি এইখন পাৰ্ক, মানে এইখনৰ নামটো হৈছে আনন্দৰাম বৰুৱা উদ্যান। ইয়াত আকৌ সিংহ এটা ৰখি আছে। এইফালে আকৌ ডাইনাছৰ এটা ৰখি আছে। ডাইনাছৰটো আকৌ মুখখন কেনেকৈ মেলি আছে চাওকচোন, ভয়হে লাগিছে দেই। শিৱসাগৰ আহিলে কিন্তু এই পুখুৰী পাৰৰ ঠাইডোখৰ কিন্তু মোৰ বৰ প্ৰিয়। ইয়াত আহিলে কিন্তু মই অলপ দেৰি হ'লেও ৰখোৱেই দেই। দেখিছেনে কি ধুনীয়া পৰিৱেশ। এইটো হৈছে টাই মিউজিয়াম। এতিয়া আহি পালোহি গন্তব্যস্থান। মানে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এখন মামা স্কুটি পাইছিলোঁ। সেই স্কুটিৰে মানে মোক আজি নাম্বাৰ প্লেট লগাবলৈ মাতিছে। ভূঞা হিৰত। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইফালে নাম্বাৰ প্লেটখন ভিতৰৰ পৰা লৈ আনিলোঁ আৰু আগফালে পিছফালে দুইটা চাইডে লগাই দিলে। মানে মোক আজি ছাৰ্ভিচিং কৰিবলৈ মাতিছে। এইফালে মোৰ বসন্তীখন কিবা বেয়া হৈ আছে নেকি চাইছে, আৰু এইফালে মোবাইলটো চেঞ্জ কৰি দিলে, আৰু ৰৈ অৱশেষত স্কুটিখন ধুই দিলে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ অন্য এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।